নমস্কাৰ ইউজফুল ভিডিঅ' বাই উদয় ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজি আমি হ'বলগীয়া DHS আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষা দুটা ৰিটেন এক্সামৰ বাবে 30টা GK কাৰেণ্ট এফেয়াৰ কুৱেশ্যন আপোনালোকৰ লগত ডিছকাছ কৰিম। 1 নম্বৰ কুৱেশ্যন, অসম চৰকাৰে তলৰ কোনজন ব্যক্তিক অসম বৈভৱ পুৰস্কাৰ 2022 সন্মানিত কৰিছিল? ক নম্বৰ দিছে ৰতন টাটা, মুকেশ আম্বানী, কে শিৱান, মাৰ্ক জুকাৰবাৰ্গ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰতন টাটা। তেখেত অসমৰ ৰাজ্যিক কেঞ্চাৰ আক্ৰান্ত ব্যক্তিসকলক সাহায্য আগবঢ়োৱাৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সীমা শুক্ল দিৱস 2022 ইণ্টাৰনেশ্যনেল কাষ্টমছ ডে কিমান তাৰিখে উদযাপন কৰা হৈছিল? ক দিছে 26 জানুৱাৰী, খ 25 জানুৱাৰী, গ 24 জানুৱাৰী, 20 জানুৱাৰী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ দিছে অপশ্যন ক 26 জানুৱাৰী। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন দেশে ওমেন হকী এছিয়া কাপ 2022 সন্মান লাভ কৰিছিল? ক দিছে ভাৰত, পাকিস্তান, জাপান, নিউজিলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জাপান আৰু ইয়াত ভাৰতৰ স্থান আছিল তৃতীয় স্থান। নেক্সট কুৱেশ্যন, ICC ওমেন ক্ৰিকেটাৰ অৱ দ্য ইয়াৰ 2022ৰ বাবে ৰাছেল হেইহু ফ্লিণ্ট ট্ৰফীৰে কাক সন্মানিত কৰা হৈছিল? ক দিছে মিতালী ৰাজ, স্মৃতি মান্ধানা, ছানা মীৰ, জুলন গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্মৃতি মান্ধানা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় পৰ্যটক দিৱস 2022 নেশ্যনেল টুৰিজিম ডে 2022 কেতিয়া উদযাপন কৰা হৈছিল? ক দিছে 18 জানুৱাৰী, 19 জানুৱাৰী, 24 জানুৱাৰী, 25 জানুৱাৰী। শুদ্ধ উত্তৰটো হৈছে 25 জানুৱাৰী। ইয়াৰ থিম আছিলে ৰুল এণ্ড কমিউনিটি চেণ্ট্ৰিক টুৰিজিম। নেক্সট কুৱেশ্যনটো আহিছোঁ, কোনটো মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় বালিকা দিৱসৰ লগত সংগতি ৰাখি ৰঙালী উৎসৱ আয়োজন কৰিছিল? অপশ্যন ক দিছে বিত্ত মন্ত্ৰালয়, খ দিছে কৃষি মন্ত্ৰালয়, সংস্কৃতি মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ সংস্কৃতি মন্ত্ৰালয়। এইখিনিতে আপোনালোকে জানিবলগীয়া কথা যে নেশ্যনেল গাৰ্লছ চাইল্ড ডে পালন কৰা হয় 24 জানুৱাৰী তাৰিখে আৰু বৰ্তমান কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী কালচাৰেল মিনিষ্টাৰ জি কিষাণ ৰেড্ডী। নেক্সট কুৱেশ্যন, প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট অৰ্থাৎ PMLA ৰ নতুন অধ্যক্ষ কাক নিযুক্ত কৰা হয়? ক দিছে অশোক মেহতা, ৰিতেশ কুমাৰ, বিনোদানন্দ ঝা, মুৰলী মনোহৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বিনোদানন্দ ঝা। জানিবলগীয়া কথা যে 25 জানুৱাৰী 2022 হিমাচল প্ৰদেশৰ 52 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছিল। হিমাচল প্ৰদেশ স্থাপন হৈছিল 25 জানুৱাৰী 1971 চনত। আৰু এটা মন কৰিবলগীয়া কথা যে এই ৰাজ্যখনৰ গ্ৰীষ্মকালীন অৱস্থাত ৰাজধানী হয় চিমলা আৰু শীতকালীন অৱস্থাত ইয়াৰ ৰাজধানী হয় ধৰ্মশালা। নেক্সট কুৱেশ্যন, 9ম সংখ্যক ৰাষ্ট্ৰীয় মহিলা আইচ হকী ওমেন চেম্পিয়নশ্বিপ 2022ৰ খিতাপ অৰ্জন কৰিছে? ক দিছে হিমাচল প্ৰদেশ, লাডাখ, কাশ্মীৰ, চিমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ লাডাখ। বৰ্তমান আইচ হকী এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ হৈছে ডাক্তৰ সুৰেন্দ্ৰ মোহন বালি। আহিছোঁ নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যৰ সত্যমংগলম টাইগাৰ ৰিজাৰ্ভক বাঘৰ সংখ্যা দুগুণ কৰাৰ বাবে 2022 চনৰ T*2 পুৰস্কাৰে সন্মানিত কৰিছিল? অপশ্যন ক কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। এইখিনি জানিবলগীয়া কথা যে তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় চৰকাৰে ক'ত প্লাষ্টিক পাৰ্ক বনোৱাৰ বাবে মঞ্জুৰি প্ৰদান কৰিছিল? অপশ্যন কৰিছে মংগলাৰু, ভোপাল, চেন্নাই, চণ্ডীগড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে মংগলাৰু আৰু কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগালুৰু। আইচৰই মহাকাশযান মিছনৰ বাবে হাইথ্ৰাষ্ট বিকাশ ইঞ্জিনৰ সফলতাপূৰ্বক পৰীক্ষণ ক'ত কৰিছিল? অপশ্যন কৰিছে মহেন্দ্ৰগিৰি, তামিলনাডু, বেংগালুৰু, কৰ্ণাটক, জয়পুৰ, ৰাজস্থান, পানাজী, গোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰগিৰি, তামিলনাডু। নেক্সট কুৱেশ্যন, সৈয়দ মোদী ইণ্টাৰনেশ্যনেল বেডমিণ্টন টুৰ্ণামেণ্ট ক'ত আয়োজন কৰা হৈছিল? অপশ্যন কৰিছে জয়পুৰ, ৰাজস্থান, চিমলা, হিমাচল প্ৰদেশ, গেংটক, ছিকিম, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ লক্ষ্ণৌ, উত্তৰ প্ৰদেশ আৰু এই খিতাপ লাভ কৰিছিল PV সিন্ধুৱে। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ ইলেক্ট্ৰিক বাহন EV চাৰ্জিং ষ্টেচন ক'ত খোলা হৈছে? অপশ্যন কৰিছে আগৰতলা, ত্ৰিপুৰা, শ্বিলং, মেঘালয়, গুৰুগ্ৰাম, হাৰিয়ানা, মুম্বাই, মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ গুৰুগ্ৰাম, হাৰিয়ানা। নেক্সট কুৱেশ্যন, কোনজন ভাৰতীয় খেলুৱৈক পৰম বিশিষ্ট সেৱা মেডেল আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল? অপশ্যন কৰিছে নীৰজ চোপ্ৰা, PV সিন্ধু, হিমা দাস, লাভলীনা বৰগোহাঁই। ৰাইট এনচাৰটো হৈছে নীৰজ চোপ্ৰা। নেক্সট কুৱেশ্যন, বিগত 7 বছৰৰ পিছত এয়াৰ ইণ্ডিয়াৰ কামান কোনে লাভ কৰিছিল? অপশ্যন ক মহিন্দ্ৰা, টাটা গ্ৰুপ,
ৰিলায়েন্স, বাজাজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে টাটা গ্ৰুপে। নেক্সট কুৱেশ্যন 20ম ঢাকা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ভাৰতবৰ্ষৰ কোনখন চিনেমাক সৰ্বশ্ৰেষ্ঠ চিনেমাৰ পুৰস্কাৰ দিয়া হৈছিল? অপশ্যন ক দিছে বাহুবলী, কুছ হাংগাল, উৰি, 3 ইডিয়টছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কুছ হাংগাল। নেক্সট কুৱেশ্যন প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2022ৰ বাবে মুঠতে কিমানজন শিশুক পুৰস্কৃত কৰা হৈছিল? অপশ্যন কৰিছে 12 জন, 15 জন, 25 জন, 29 জন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 29 জন। ইয়াৰে ল'ৰা আছিল 15 জন আৰু ছোৱালী আছিল 14 জনী। নেক্সট কুৱেশ্যন 2022 চনৰ 26 জানুৱাৰীত ভাৰতবৰ্ষই কিমানতম গণতন্ত্ৰ দিৱস পালন কৰিছিল? ক'ত দিছে 71তম, 72তম, 73তম, 74তম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 73তম। ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ প্ৰথম পেৰা বেডমিণ্টন একাডেমী ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন ক দিছে লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, চিমলা, হিমাচল প্ৰদেশ, বামুণী মৈদাম, অসম, ইম্ফল, মণিপুৰ। ইয়াৰে ৰাইট এনচাৰ ইজ লক্ষ্ণৌ, উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন 2022 চনত কিমানজন ব্যক্তিক পদ্ম পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল? অপশ্যন ক দিছে 107 জন, 112 জন, 128 জন, 130 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 128 জন। পদ্ম বিভূষণ পাইছিলে 4 জন, পদ্মভূষণ পাইছিলে 17 জন, পদ্মশ্ৰী পাইছিলে 107 জন। আৰু এই পুৰস্কাৰটো প্ৰদান কৰিছিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ব্ৰেণ্ড ফাইনেন্স গ্ল'বেল 500 ৰিপৰ্টৰ মতে বিশ্বৰ সকলোতকৈ মূল্যৱান কোম্পানীটো হৈছে অপশ্যন ক এপল, আমাজন, ফ্লিপকাৰ্ট, মাইক্ৰ'ছফ্ট। ইয়াৰ ৰাইট এনচাৰটো হৈছে এপল। এপল কোম্পানীটো এষ্টাব্লিছ হৈছিলে 1 এপ্ৰিল 1976। হেডকোৱাৰ্টাৰ হৈছে কেলিফৰ্ণিয়াত, আমেৰিকাত। আৰু বৰ্তমান প্ৰেছিডেণ্ট আৰ্থৰ ডি লিভিনছন আৰু CEO হৈছে টিম কুক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। আন্তঃৰাষ্ট্ৰীয় প্ৰলয় স্মৰণ দিৱস 2022 ইণ্টাৰনেশ্যনেল হলোকষ্ট ৰিমেম্বাৰেন্স ডে 2022 কিমান তাৰিখে পালন কৰা হৈছিল? অপশ্যন ক দিছে 25 জানুৱাৰী, 26 জানুৱাৰী, 27 জানুৱাৰী আৰু 28 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 27 জানুৱাৰী। ইয়াৰ থিম হৈছে মেমৰি, ডিগনিটি এণ্ড জাষ্টিছ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কৰ্প'ৰেশ্যন পাৰচেপশ্যন ইনডেক্স অৰ্থাৎ CPI 2021ত ভাৰতবৰ্ষৰ স্থান কিমান আছিল? অপশ্যন ক হৈছে 85তম, 86তম, 87তম আৰু 101তম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 85তম। নেক্সট কুৱেশ্যন হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড চমুকৈ HPCIৰ নতুন অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক MD হৈছে অপশ্যন ক ৰাজীৱ কুমাৰ, ৰাহুল আৰোৰা, পুষ্প কুমাৰ যোশী, বিশাল মালহোত্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্প কুমাৰ যোশী। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এ লিটিল বুক অফ ইণ্ডিয়া কিতাপখন কোনে ৰচনা কৰিছিল? অপশ্যন ক আছে ৰাস্কিন বণ্ড, অৰুন্ধতী ৰয়, বিক্ৰম ছেঠ, কিৰণ দেশাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ৰাস্কিন বণ্ড। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কোনখন ৰাজ্যৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই পদ্মভূষণ পুৰস্কাৰ ল'বলৈ অস্বীকাৰ কৰিছিল? অপশ্যন ক আছে ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পশ্চিমবংগ। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। ভাৰতবৰ্ষৰ নতুন চিফ ইকনমিক এডভাইজাৰ হৈছে অপশ্যন ক S ৰেড্ডি, K শিৱন, V আন্তানা নাগেশ্বৰম, সুভদ্ৰা বেনাৰ্জী। ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন গ V অনন্থা নাগেশ্বৰম। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ডাটা প্ৰাইভেচি ডে 2022 কিমান তাৰিখে পালন কৰা হৈছিল? অপশ্যন ক 26 জানুৱাৰী, 27 জানুৱাৰী, 28 জানুৱাৰী, 29 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 28 জানুৱাৰী। ডিজিটেল সাংসদ এপটো কোনে লঞ্চ কৰিছিল? অপশ্যন ক আছে ৰাজ্যসভা, বিধানসভা, বিধান পৰিষদ, লোকসভা, সচিবালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোকসভা সচিবালয়। এই এপটো 27 জানুৱাৰী 2022 তাৰিখে লঞ্চ কৰা হৈছিলে আৰু ইয়াৰ জৰিয়তে সাংসদৰ কাৰ্যক্ৰমবোৰ জনসাধাৰণে লাইভ চাব পাৰিব। এবাৰ আগবাঢ়িছোঁ অন্তিমটো প্ৰশ্নলৈ। 2022 চনৰ 30 জানুৱাৰীত মহাত্মা গান্ধীৰ কিমানতম পুণ্যতিথি অৰ্থাৎ শ্বহীদ দিৱস পালন কৰা হৈছিল? অপশ্যন ক দিয়া 71তম, 74তম আৰু 75তম, 76তম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 76তম। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ।